নমস্কাৰ। এইবাৰ গুণোৎসৱৰ এখন মডিউল গুণোৎসৱ অসম 2022 আৰু ইয়াতে মূল্যায়নৰ নিৰ্দেশাৱলী আছে। এখন পঢ়িলে আমি সকলো গম পাম ক'ত কেনেকৈ কি মূল্যায়ন কৰিব লাগে। ইয়াৰ পিছতে ইয়াত এইটো এইবাৰ বহি মূল্যায়কে আগতে যিটো টোকা লিখি কনফিডেঞ্চিয়েল ৰূপে পঠিয়াই সেইটো এইবাৰ অনলাইন পৰ্টেলত আপলোড কৰিব লাগিব। তেওঁলোকক অনলাইন কেনেদৰে আপলোড কৰিব লাগিব ৱেবছাইটৰ ঠিকনা সম্পৰ্কে গম পাব। আৰু ইয়াত এইটো এনেদৰে ৰাখিছে। তাৰ পৰা ইয়াতো এমাৰ পেকেটিং দিছে পেজ 37। ইয়াৰ বাহিৰে DTP কৰিবলগীয়া পেজকেইটা যিকেইটা মই ফুল কৰি আনিছিলোঁ মাজত আছে এইটো এটা DTP কৰিবলগীয়া পেজ নাম্বাৰ 30। ইয়াত দিছে বিদ্যালয় স্বমূল্যায়নৰ দিনা অনুষ্ঠিত কৰা বিদ্যালয় মূল্যায়নৰ তথ্যসমূহ লিপিবদ্ধকৰণৰ প্ৰপত্ৰ এইখিনি। তাৰ পৰা নেক্সট আছে পেজ নাম্বাৰ 29ত যদি মূল্যায়কে সময়মতে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে, এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ দুগৰাকী সদস্যৰ উপস্থিতিত প্ৰশ্নকাকতৰ পেকেট খোলাৰ তথ্য ৰখাৰ প্ৰপত্ৰ পৰিশিষ্ট 5ত আৰু DTP মাৰিবলৈ কৈছে পৰিশিষ্ট 6টো বিদ্যালয়ত স্বমূল্যায়নৰ দিনা অনুষ্ঠিত কৰা বিদ্যালয় মূল্যায়নৰ তথ্যসমূহ লিপিবদ্ধকৰণৰ প্ৰপত্ৰ। ঘৰ নম্বৰ 28 পৃষ্ঠা 28 পৃষ্ঠাত প্ৰশ্নপত্ৰ খোলাৰ তথ্য ৰখাৰ প্ৰপত্ৰ। এইটো পৰিশিষ্ট 5 এটিকে বহি মূল্যায়ন যথাসময়ত বিদ্যালয়ত আহি নাপালে দুগৰাকী পৰিচালনা সমিতিৰ সদস্যৰ উপস্থিতিত খুলিবলৈ কৈছে। আৰু ইয়াৰ আগলৈ মাৰ্কিংখিনি আছে এইখিনি। আৰু পেজ 4টো ইম্পৰ্টেণ্ট বুলি তেওঁলোকে কৈছিলে প্ৰশ্নৰ কথা কি আহিব। তাৰ পৰা এইখিনিতো ৱেমাৰ পূৰোৱা কথাখিনি আমি অলৰেডি গম পাইছোঁৱেই। সম্পূৰ্ণৰূপে ডাৰ্ক চাৰ্কুল কৰিব লাগিব। আধা হাফ বা এটা ছেটতে 2টা বা 3টা ডাৰ্ক চাৰ্কুল কৰিলেও সেইটো ভুল হ'ব। ইয়াতে মাৰ্কিঙৰ ক্ষেত্ৰত দিছে এইটো পেজ 8। মানে এই সম্পূৰ্ণ মডিউলখন পঢ়িলে গুণোৎসৱত কি ক'ত কৰিব লাগিব আমি গম পাম। ফাৰ্ষ্ট পেডৰ গুণোৎসৱৰ আজি লাষ্ট ডে আৰু নেক্সট আমাৰ সোমবাৰৰ পৰা আৰম্ভ হ'ব স্বমূল্যায়ন আৰু বাকী 3 দিন 24, 25, 26 বহি মূল্যায়ন থাকিব। আজি ইয়াকে বনালোঁ ভিডিঅ'টো এইটোৱে আৰু ভিডিঅ'টো এতিয়া সামৰিছোঁ।